আজি মই ৰান্ধিব ওলাইছো কেপচিকাম আলু বিলাহী কণী। এতিয়া মই গেছটো অন কৰি দিম। এতিয়া মই পিয়াজ ঢালিলো। পিয়াজ ভাজা প্ৰায় হৈ গৈছে। এতিয়া মই কেপচিকামখিনি ঢালি দিছোঁ। এতিয়া মই নিমখ ঢালিম। ধনিয়া পাউডাৰ অলপ ঢালিছোঁ, হালধি গুড়া ঢালিছোঁ আৰু ৰেড চিলি গুড়া ঢালিছোঁ। এইখিনি ভালদৰে ভাজি ল'ব লাগিব। এতিয়া মই অলপমান লৰাই সিজিবৰ বাবে অকণমান মই ঢাকি দিম। এতিয়া মই ঢাকনখন দাঙি দিছোঁ। দিয়াৰ পিছত এতিয়া আলুখিনি ঢালিব পৰা অৱস্থাত আছে। আলুখিনি মই আগতে সিজাই ৰাখি থৈ দিছিলোঁ। এতিয়া ঢালি দিছোঁ। আলু দিয়াৰ পিছত আৰু এবাৰ ঢাকন দিব লাগিব। এয়া মই ঢাকনখন দাঙি দিলোঁ। এতিয়া ৰঙচুৱাকৈ ভাজিবলৈ লাগিব। এতিয়া প্ৰায় ৰঙা ৰংটো মোৰ আহি গৈছে। এতিয়া মই পানী ঢালিব পাৰোঁ। পানী বেছি ঢালিবলৈ নালাগে। পানী বেছি ঢালিবলৈ নালাগে। পানী দিয়াৰ পিছত মই আৰু এবাৰ ঢাকনখন দি দিম। এতিয়া প্ৰায় উতল আহিছে। উতল অহাত মই এতিয়া বিলাহীখিনি ঢালি দিম। দি অলপমান লৰাই আৰু এবাৰ ঢাকি দিম। মই ঢাকনখন দাঙি দিলোঁ। দিয়াৰ পিছত বিলাহী সিজি গ'ল। সিজাৰ পিছত এতিয়া মই ডিমকেইটা ঢালি দিছোঁ। দিয়াৰ পিছত মই ঢাকনখন আকৌ এবাৰ লগাই দিছোঁ। এই ঢাকনখন মই দাঙি দিলোঁ। দিয়াৰ পিছত কেপচিকাম আৰু ডিমৰ বনোৱা চব্জিকণ মোৰ হৈ গ'ল। এতিয়া মই গেছ অফ কৰি দিছোঁ। মোৰ বনোৱা
এতিয়া আপোনালোকে চাই লাইক আৰু কমেণ্ট কৰিব। ধন্যবাদ।